ভয়েস 24/7 দৰ্শকসকলক স্বাগতম জনাইছো আৰু আজি আমি উপস্থিত আছো হাতীগাঁও অঞ্চলত য'ত বৰ্তমান পথ নিৰ্মাণৰ কাম চলি আছে আৰু বহু দিন ধৰি হাতীগাঁওবাসী ৰাইজে কৃত্ৰিম বানপানীৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল আৰু আজি কিছুদিনৰ পৰা পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে নৰ্দমা নিৰ্মাণ কৰা হৈছে গতিকে এই ক্ষেত্ৰত এই অঞ্চলবাসী ৰাইজৰ বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কেনে ধৰণৰ সুবিধা অসুবিধা হৈছে আহকচোন তাৰ কিছু বুজ লওঁ কিহৰ কাম চলি আছে ইয়াতে চলি আছে নালাৰ কাম আমাৰ ইয়াতে বানপানী হয় হাই স্কুলৰ এলপি স্কুল পুৰা বানপানী হয় এই নালাটো আপোনাৰ মিলাই দি আছে লক্ষ্মীনগৰ এই নদীটো নালাটো বানপানী হোৱাৰ কাৰণে নালাটো ডাঙৰ কৰি আছে আগতে সৰু আছিলে ভেটাপাৰাতে হোৱা নাই ভেটাপাৰাই ধৰ ভেটাপাৰাতেই মানে সিপিনে চুৰু হোৱা নাই এতিয়া বৰ্তমান ইয়াৰ পৰা হৈছে হাই স্কুলৰ পৰা এইটো যে লক্ষ্মীনগৰ পৰ্ব ইয়াত মিলাই দিলে তাৰমানে বানপানীটো এইপিনে গুচি যাব নালা ডাঙৰ হৈছে এতিয়া ভাল লাগছে ভাল হ'ব এইটো এতিয়া বানপানীটো মানে কমব আৰু নহয় ইয়াত সেনেকুৱা আৰু দাদা যেটো হাতীগাঁৱৰ এই পথছোৱা বৰ্তমান নিৰ্মাণৰ কাম চলি আছে আপোনাৰ যেহেতু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখতে এইখিনি যথেষ্ট এতিয়া শ্ৰমিকসকলে কাম কৰি আছে আপুনি কি ক'বলৈ বিচাৰিব এই ক্ষেত্ৰত কামটো আমাৰ কাৰণেই কৰিছে আৰু ভালেই হৈছে কিন্তু অলপ ব্যৱসায়ত লছ হৈছে আৰু উপায়টো নাই আগতে আপোনালোকে চাগে যথেষ্ট অসুবিধা আছিল আগতে পানী হৈছিল ৰাস্তাত বহুতখিনি মানুহ অহা যোৱাত অসুবিধা হৈছিল এতিয়া কিমান দিনৰ ভিতৰত এইখিনি মানে হ'ব বুলি ভাবিছে শুনা মতেতো 2 মাহমান লাগিব বুলি কৈছে 2 মাহমান লাগিব তো এই ক্ষেত্ৰত এতিয়া আপোনালোকৰ কেনেকুৱা ধৰণৰ হৈছে মানে এতিয়াতো ব্যৱসায়ত বহুত এফেক্ট কৰিছে হ'লেও আৰু কাষ্টমাৰ আহিব নোৱাৰে ধৰি লওক আপুনি নিজেই দেখিছে মানে ৰাস্তাটো মানে পাৰ হৈ আহিব নোৱাৰে সোনকালে হ'লে আমাৰ ভাল হয় আৰু কি ক'বলৈ বিচাৰিব এই ক্ষেত্ৰত আপুনি কামখিনি যিমান পাৰে সোনকাল হ'লে আমাৰ ভাল হয় চবৰে ধন্যবাদ জনাইছোঁ ভয়েস 24/7 ফালৰ পৰা আপোনাক থেংক ইউ